নমস্কাৰ, মই নিৰ্মাণী গ্ৰুপ অফ ইঞ্জিনিয়াৰ্ছৰ ফালৰ পৰা কৈ আছোঁ। আপোনালোকে যে পাইপবিলাক দেখিছে, আমি ঘৰত এইবিলাক ঘৰৰ যিটো হাইজিন ব্যৱস্থা, সেই হাইজিন ব্যৱস্থাটো মেইনটেইন কৰিবৰ কাৰণে আমাৰ সকলোৰে ঘৰত এই পাইপবিলাক আছে। কিন্তু এই পাইপৰ কোৱালিটিৰ ওপৰত আমি কোনেও গম নাপাওঁ। দোকানত যাওঁ, বস্তুটো কিনি লৈ আহোঁ। গতিকে আজি আমি ঘৰত ব্যৱহাৰ কৰি থকা সেই পাইপৰ আপোনালোকৰ কোৱালিটিৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আজি আপোনালোকক মই জনাম SWR পাইপৰ বিষয়ে। অৰ্থাৎ আমি যিবিলাক ইউজ কৰি থাকোঁ সচৰাচৰ SWR পাইপ বুলি কয়। এছ মানে হৈছে চইল, ডাব্লিউ মানে ৱেষ্ট, আৰ মানে হৈছে ৰেইন ৱাটাৰ। আৰু চইল মানে এইটো আমাৰ মাটি চইল নহয়, আমাৰ যিটো টয়লেট আমি ইউজ কৰোঁ, আমাৰ যিটো বেয়া বস্তুখিনি যে তাকে চইল বুলি কয়। আৰু ডাব্লিউ মানে ৱেষ্ট আৰু আৰ মানে হৈছে ৰেইন ৱাটাৰ। এতিয়া কথা হৈছে কি, ইণ্ডিয়াৰ টপ 10 ব্ৰেণ্ডৰ বিষয়ে আমি আলোচনা কৰোঁ। কি ব্ৰেণ্ডৰ আমি পাইপ লগাব পাৰোঁ, আমি কেনেকুৱা ধৰণৰ পাইপ ৰিকমেণ্ডেশ্যন কৰিব পাৰোঁ আমি টেকনিকেল পাৰ্চন হিচাপে আপোনালোকক এই ভিডিঅ'টো চাই থাকক। এই যে SWR পাইপৰ বিষয়ে আপোনালোকক কৈ আছোঁ। SWR পাইপটো আমাৰ ডাইৰেক্ট ঘৰৰ পৰা বেয়া পানীখিনি নি আমাৰ যিটো মিউনিচিপাল ড্ৰেইন থাকে ড্ৰেইনত পেলায়। আৰু এটা পাইপ থাকে এগ্ৰিকালচাৰ পাইপ বুলি কয়, সেইটো সচৰাচৰ এগ্ৰিকালচাৰ পাৰ্পজত ব্যৱহাৰ হয়। আজি যিখিনি আপোনালোকক কোৱালিটিৰ কথা কম, সেইখিনি যিখিনি আমাৰ কণ্ট্ৰেক্টৰ আছে পাইপ লাইনৰ, তেখেতসকলে 17-20 বছৰৰ এক্সপিৰিয়েঞ্চখিনি লৈ আমি সেইখিনি কথা ক'ম। প্লাছ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ, নিজা এক্সপিৰিয়েঞ্চ, সেইখিনি ক'ম। আৰু যিখিনি কোম্পানীৰ ফালৰ পৰা টেকনিকেল তেখেতসকলৰ চাৰ্টিফিকেট আছে, সেই গোটেইখিনি মিলি সহজ ভাষাত আপোনালোকক এই পাইপৰ কোৱালিটিখিনিৰ কথা আপোনালোকৰ ওচৰত ক'ব গৈ আছোঁ। এই পাইপখিনিৰ কথা যে ক'ব গৈছোঁ আপোনালোকক, এই কোৱালিটিটো আমি 7টা কি পইণ্টৰ ওপৰত বেছ কৰি আপোনালোকক ক'ব গৈ আছোঁ। এডাল মই পাইপ লৈছোঁ। এই পাইপবিলাক আমি সচৰাচৰ সকলো ঘৰতে আমি দেখা পাওঁ। আমি এইটো UPVC পাইপ বুলি কওঁ। আমাৰ প্ৰথম কথা হৈছে কি পাৰফৰ্মেঞ্চ ৰিলায়েবিলিটি। এই পাইপডাল লগোৱাৰ পিছত ইয়াৰে পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ব তাৰে ওপৰত ভিত্তি কৰি আপোনালোকক আজি পাইপৰ ব্ৰেণ্ডৰ কথা ক'ম। ফিটিং যিটো আমাৰ PSR টেকনিক আছে তাৰে ওপৰত, ষ্ট্ৰেংথৰ ওপৰত, ইনষ্টলেশ্যন প্ৰচেছৰ ওপৰত, ফিল্টাৰ যিটো আমাৰ ফিটিং ৰেঞ্জ আছে তাৰ ওপৰত, আৰু যিটো চাৰ্টিফিকেট আছে আমাৰ কোম্পানী চাৰ্টিফিকেট তাৰ ওপৰত, আৰু যিটো কাষ্টমাৰৰ ছেটিছফেকশ্যন ছাপ্লাই বা পাইপৰ ওপৰত কাষ্টমাৰক যিটো ছাৰ্ভিচ দিয়া যায় কোম্পানীৰ ফালৰ পৰা, এই গোটেইকেইটা পইণ্টৰ ওপৰত ভিত্তি কৰি আমি টপ 10 কি পাইপৰ কথা আমি ৰিকমেণ্ড কৰিব পাৰোঁ এইটো জনাম। পাইপৰ কথা কৈছোঁ আপোনালোকক। প্ৰথমতে এই পাইপবিলাক মাৰ্কেটত আনিছিল এজাই কোম্পানী, এষ্ট্ৰাল কোম্পানী আৰু আশীৰ্বাদ কোম্পানী। এই তিনিটা কোম্পানী অনাৰ পিছত এতিয়া দিন বাগৰাৰ লগে লগে বিভিন্ন কোম্পানীয়ে ভাল কম্পিটিশ্যন কৰি আছে মাৰ্কেটত। অজয়, এষ্ট্ৰাল আৰু আশীৰ্বাদ কোম্পানীৰ বাহিৰে বাকী কোম্পানীবিলাকৰ ব্ৰেণ্ডবিলাকৰ চিকুৱেঞ্চটো অকণমান চেঞ্জ হ'ব পাৰে, কিন্তু এই টপ 3 কোম্পানীৰ ভিতৰত এজাই কোম্পানী সদায় টপত থাকে। টপত থকা ব্ৰেণ্ডটো হৈছে অজয় পাইপ বা এজে পাইপ, আৰু ইয়াৰে ব্ৰেণ্ডটো সদায় টপত আছে। আৰু এইটো এইকাৰণে আছে, এইটো পাইপৰ কোৱালিটি ইমানেই ডিউৰেবল, ইমান এটা ষ্ট্ৰেংথ আছে, সি সদায় আগতে থাকে। গতিকে আপোনালোকৰ যিটো ৰেটিং আছে, পাব্লিক ৰেটিং ইণ্ডিয়াৰ ভিতৰত সকলোতকৈ টপত থকাটো হৈছে এজে কোম্পানীৰ 93 আউট অফ 100। গতিকে ইয়াতকৈ ওপৰত আজিৰ তাৰিখত কোনো ৰেটিঙে নাই। নেক্সট হৈছে আপোনালোকৰ এষ্ট্ৰাল কোম্পানীটো। ইয়াৰে যিটো মডাৰ্ণ ডিজাইন আৰু এক্সিলেণ্ট পাৰফৰ্মেঞ্চ, সেইটোও পাব্লিকে আঁকোৱালি লৈছে। ইয়াৰে পাব্লিকে ৰেটিং দিছে 91 আউট অফ 100। গতিকে আপোনালোকে এতিয়ালৈ এজে কোম্পানী আৰু এষ্ট্ৰাল কোম্পানীৰ বিষয়ে ক'লোঁ। 3 নম্বৰ কোৱালিটি হিচাপে থকা পাইপটো হৈছে আশীৰ্বাদ। আপোনালোকৰ যিটো পাইপ আছে আশীৰ্বাদ কোম্পানী, ইয়াৰে কোৱালিটি, পাৰফৰ্মেঞ্চ প্লাছ এভেইলেবিলিটি ইমানেই ভাল যে ইয়াৰে ৰেটিং 89 আউট অফ 100 দিছে পাব্লিকে। নেক্সট পাইপ হৈছে সুপ্ৰিম পাইপ। ইয়াৰে যিটো ষ্ট্ৰং ইকুৱালিটি প্লাছ ইয়াৰে যিটো নিৰ্ভৰ, পাব্লিকে যিটো বিশ্বাস কৰে, আৰু যিটো এভেইলেবিলিটি, গোটেই ইণ্ডিয়াতে এই সুপ্ৰিম কোম্পানীৰ পাইপটো পায়। আৰু এই নামটো আপুনি নিশ্চয় এই পাইপটো শুনিছে, মাৰ্কেটত গোটেই এভেইলেবল হয়। আৰু ইয়াৰে ৰেটিং আছে আজিৰ তাৰিখত 86 আউট অফ 100। নেক্সট আহে আপোনাৰ 5 নম্বৰৰ প্ৰিন্স পাইপ, যিটো কোম্পানীৰ নাম। ইয়াৰে ডিষ্ট্ৰিবিউশ্যনটো খুবেই ভাল, কিন্তু ইয়াৰে ইন'ভেশ্যনটো অকণমান কম, যাৰ কাৰণে পাব্লিকে অকণমান কমকৈ আদৰি লয়। ইয়াৰে ৰেটিং হৈছে 77 আউট অফ 100। নেক্সট পাইপটো হৈছে ফিনলেক্স পাইপ। আপুনি নিশ্চয় নাম শুনিছে, আৰু এই পাইপটো বিশেষকৈ এগ্ৰিকালচাৰ পাৰ্পজত বহুত ফেমাছ হয়। আৰু ইয়াৰে ৰেটিং আছে 75। হৈছে আপোনাৰ ট্ৰাফ্লো কোম্পানীৰ পাইপ। এইটো এটা হিন্দুৱে আৱিষ্কাৰ কৰিছে, হিন্দুৱে যিটো আমাৰ কোম্পানী আছে বিশেষকৈ টয়লেটৰ ক্ষেত্ৰত, আৰু এইটো লাহে লাহে গ্ৰ' কৰি আছে খুব। আৰু এইটো 71 ৰেটিং আছে আজিৰ তাৰিখত আউট অফ 100। আৰু নেক্সট আছে বিৰলা হিল কোম্পানীৰ পাইপটো, আৰু এইটো আপোনাৰ ইন'ভেশ্যন কৰিছে CK বিৰলা গ্ৰুপে। আপোনালোকে নিশ্চয় নাম শুনিছে বিৰলা কোম্পানী। আৰু এইটো ষ্টেবল কোৱালিটি আৰু এক্সপাণ্ডিং ৰিচ, মানে খুব সহজে লাহে লাহে মাৰ্কেটত এইটো এক্সপাণ্ড হৈ আছে। আৰু ইয়াৰ আজিৰ তাৰিখত ৰেটিং ৰাখিছে পাব্লিকে 70 আউট অফ 100। 9 নম্বৰ ব্ৰেণ্ডটো হৈছে APL এপ'ল ব্ৰেণ্ড।
এইটো আৰম্ভণিতে তেখেতসকলে ষ্টীলৰ পাইপ বনাইছে, যিটো আমাৰ GI পাইপ বুলি কয়, ধৰক দমকলৰ পাইপ তেনেকুৱা, কিন্তু তেখেতসকলে এতিয়া প্লাষ্টিকৰ পাইপো বনোৱা ষ্টাৰ্ট দিছে আৰু এই কোম্পানীটো লাহে লাহে এক্সপাণ্ড হৈছে আৰু ইয়াৰ ৰেটিং হৈছে আজিৰ তাৰিখত 70 আউট অফ 100। আৰু আমি ইণ্ডিয়াৰ যিটো টপ 10 আমি 10 নম্বৰত ৰখা পাইপটো হৈছে ৱেভেন ব্ৰেণ্ডৰ পাইপ, আৰু এইটো এটা গ্ল'বেল ব্ৰেণ্ড হয় আৰু এই ব্ৰেণ্ডটো আপোনাৰ মডাৰ্ণ কনচিষ্টেণ্ট পাৰফৰ্মেঞ্চৰ কাৰণে আপুনি ৰিকমেণ্ড কৰিব পাৰে আৰু ইয়াৰে ৰেটিংটো আজিৰ তাৰিখত 61 আউট অফ 100। আপোনালোকক মই যি 10টা ব্ৰেণ্ডৰ কথা ক'লোঁ, এনেকুৱা নহয় যে 10 নম্বৰটো খুবেই বেয়া আৰু 1 নম্বৰটো আপোনাৰ বহুত বেছি ভাল, গতিকে এনেকুৱা কথা নহয়। গোটেইখিনি আপোনালোকৰ চইচ, আপোনালোকৰ বাজেটৰ ওপৰত ভিত্তি কৰিহে হ'ব। গতিকে মোৰ যিখিনি পাৰ্চনেল এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক কথাখিনি ক'লোঁ। মই নিজাকৈ এজ এ কোম্পানীৰ পাইপ ব্যৱহাৰ কৰি আছোঁ মোৰ ঘৰত, আৰু আপোনালোকে বেলেগো চুজ কৰিব পাৰে। আৰু মই যিটো ভিডিঅ' বনালোঁ এইটো এনেকুৱা নহয় যে কোনোবা পাইপ কোম্পানীৰ মই প্ৰমোশ্যনৰ কাৰণে বনাইছোঁ। গতিকে টোটেলি আপোনাৰ চইচ, আপোনালোকৰ এভেইলেবিলিটি, আপোনালোকৰ মতে মই 1 নম্বৰত ৰখা পাইপটো আপোনাৰ যিটো 9 নম্বৰ পাইপ আছে সেইটো আপোনাৰ কাৰণে 1 নম্বৰ হ'ব পাৰে। গতিকে টোটেলি আপোনাৰ ওপৰত চইচ কথা, কিন্তু এজন ইঞ্জিনিয়াৰ হিচাপে, এজন টেকনিকেল পাৰ্চন হিচাপে মোৰ যিখিনি ৰিকমেণ্ডেশ্যন মই পাব্লিকক দিব পাৰোঁ, মই সেইখিনিহে আপোনালোকৰ ওচৰত আজি জনালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে আগলৈ চাই যাব ভিডিঅ'। থেংক ইউ।